নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন সিংহ অফিচিয়েললৈ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে। যোৱাকালি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এখন প্ৰেছ মিট আছিলে, যিখন প্ৰেছ মিটত তেখেতে বহুকেইটা দিশ উল্লেখ কৰিছিলে আৰু স্পেচিয়েলি অসমৰ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলক লৈ গোটেই প্ৰেছ মিটখন তেখেতে অনুষ্ঠিত কৰিছিলে আৰু তাত এটা নতুনত্ব আনিব বিচাৰিছে আৰু নতুনত্ব হ'ল আমাৰ যিবিলাক তোমাৰ নতুনকৈ নিয়োগ বিনিময় কেন্দ্ৰত অৰ্থাৎ এক্সচেঞ্জ অফিচত মানুহবিলাকে যেতিয়া তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা অন্যান্য যিবিলাক অৰ্হতা আছে ছাবমিট কৰে তাৰ ওপৰত এটা নতুনত্ব আনিব বিচাৰিছে। সেই বিষয়টো লৈ পিনি এতিয়া মানে কি হয়, নিউজ চেনেলবিলাকৰে এটা ব্ৰেকিং নিউজ আহি আছে যে অসমৰ লাখ লাখ নিবনুৱাৰ কাৰণে সুখবৰ, মানে খুব আৰু সেইটোৱে ব্ৰেকিং নিউজ, অসমৰ লাখ লাখ নিবনুৱাৰ কাৰণে সুখবৰ। আচলতে সুখবৰটো কি থুলমূলকৈ আপোনালোকৰ আগত কথাখিনি শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ফাৰ্ষ্ট টাইম যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো মই আপোনালোকক জনাওঁ যিখন প্ৰেছ মিট আছিলে প্ৰেছ মিটখন আছিলে অৱশ্যে মই যেতিয়া কিবা এটা মানে 18 বছৰ কমপ্লিট হ'ল, 18 বছৰ কমপ্লিট হোৱাৰ লগে লগে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে আমাৰ এক্সচেঞ্জ কাৰ্ডত আমাৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে আৰু সেইটো আগতে আছিলে তাৰমানে কি চিষ্টেমটো আছিলে অফলাইন আছিলে, এতিয়া আজিকালি অনলাইন হ'ল, এইটো সকলোৱে জানে। তো অনলাইন হোৱাৰ উপৰিও প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে সেইটো কৰে আৰু সেইখন লাগিবই। আপুনি যেতিয়া অসম চৰকাৰে যিকোনো এটা চাকৰি বিচাৰে, তো চাকৰি বিচাৰিবলৈ হ'লে আপোনাৰ এক্সচেঞ্জ কাৰ্ডৰ নম্বৰটো লাগিব, এক্সচেঞ্জ কাৰ্ড লাগিবই, মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব। তো সেইটো আজিকালি অনলাইন হ'ল, সেইটো সকলোৱে জানে। কিন্তু তাৰ উপৰিও মানে এতিয়া কি হ'ল, আপুনি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি তাত নামটো অন্তৰ্ভুক্ত কৰিছিলে বা BA পাছ কৰি পিনি নামটো অন্তৰ্ভুক্ত কৰিছিলে, তাৰপিছতে মানে কি কিছুমান ল'ৰা ছোৱালী অকল BA বা BSc বা তেনেকুৱাতে সীমাবদ্ধ হৈ থাকে। তাৰমানে কিছুমানৰ এক্সট্ৰা বহুত ল'ৰা ছোৱালী কি হয় কোৱালিফিকেশ্যন থাকে, সেই কোৱালিফিকেশ্যনবিলাক তাত অন্তৰ্ভুক্ত কিছুমানে নকৰে। কাৰণ কেলৈ যেতিয়া BA পাছ কৰে, BA পাছ কৰাৰ পিছতে নামটো যেতিয়া BA লৈকে থাকিলে তাৰপিছতে কি হয়, সেই ল'ৰাটো কিবা অন্যান্য কিবাকিবি যোগ্যতা অৰ্জন কৰিলে, এই ধৰি লওক বা ITI কৰিলে, নতুবা মেকানিকেল ইঞ্জিনিয়াৰিং বা BTech মানে BEd CEd অন্যান্য কিবাকিবি যথেষ্টখিনি যিমানবিলাক তোমাৰ ডিগ্ৰী আছে গোটেই ডিগ্ৰীবিলাক তেখেতে হেৰি কৰিলে, কি কয় ল'লে, লোৱাৰ পিছতে সেই নামখিনি তেখেতে অন্তৰ্ভুক্ত কৰা নহ'ল। তো তেনে ক্ষেত্ৰত কি হয়, কেতিয়াবা তাৰমানে অসম চৰকাৰৰ উপৰিও বা ভাৰত চৰকাৰৰ বা অন্যান্য যিবিলাক তোমাৰ কোম্পানী আছে সেই কোম্পানীবিলাকত কিছুমান মানে নিয়োগৰ এটা সুবিধা আহে যে কোনোবা এটা টাটা ইণ্ডাষ্ট্ৰিৰ কাৰণে ধৰি লওক আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং লাগে বা অন্যান্য কিবা ধৰি লওক কোনোবা এখন ডনবক্সৰ কাৰণে ধৰি লওক BTech কি কয় আমাৰ BEdৰ কিবা ল'ৰা ছোৱালী লাগে, ঠিক তেনেকুৱা কথা। মই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো ভুল হ'লে আপোনালোকে অলপ ক্ষমা কৰিব। তো মানে কি হয়, সেই যাৰ যি অৰ্হতা আছে অৰ্হতাৰ ক্ষেত্ৰত মানে কিছুমান বাহিৰক অসম চৰকাৰ বা ভাৰত চৰকাৰৰ উপৰিও মানে কিছুমান কোম্পানী আছে যিবিলাক কোম্পানীয়ে মানে কিছুমান অৰ্হতা সম্পন্ন ল'ৰা ছোৱালীক এডভাৰটাইজমেণ্ট বিচাৰে। তো মানে কি হয়, যেতিয়া অসম চৰকাৰলৈ বিচাৰি মানে নিয়োগ বিনিময় কেন্দ্ৰলৈ কাগজ পঠিয়াব যে আপোনালোকৰ ষ্টেটত যদি এইখিনি ল'ৰা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব, তেনেকুৱা এটা কথা। তো মানে কি সেইকাৰণে অসম চৰকাৰে যিটো সেৱা সেতু যিটো আছে সেই সেৱা সেতু এটা আপডেট বিচাৰিছে যে আপোনাৰ যিবিলাক তোমাৰ ডকুমেণ্টছ আছে, আপোনাৰ অৰ্হতা মানে আছে, সেই অৰ্হতা সম্পন্নৰ ক্ষেত্ৰত আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি আপডেট কৰিব লাগে। কথাখিনি সিমানেই আৰু বেলেগ অন্য নাই। যদি এতিয়া ধৰি লওক আপোনালোকে সকলোৱে জানে আজি ডিচেম্বৰ মাহত জব মেলা অনুষ্ঠিত কৰিছিলে খানাপাৰা ফিল্ডত অসম গণ পৰিষদ যুৱ পৰিষদৰ উদ্যোগত। তো মানে বিভিন্ন ধৰণৰ কিছুমান বিত্তীয় প্ৰতিষ্ঠান আহিছিলে, কোম্পানী আহিছিলে, তেওঁলোকক অৰ্হতা সম্পন্ন ল'ৰা ছোৱালীক আবেদন বিচাৰিছিলে। তো তেনেকুৱা কথা। অদূৰ ভৱিষ্যতে যদি অসম চৰকাৰৰ ফালৰ পৰা যদি কিবা জব মেলা অনুষ্ঠিত কৰে তেতিয়া মানে কি যিখিনি ল'ৰা সেইখিনি অৰ্হতা আছে সেইখিনিয়ে তেওঁলোকৰ ক্ষেত্ৰত কোৱালিফাইড হ'ব বুলি ধৰিব পাৰি বা তেওঁলোকে এডভাৰটাইজমেণ্টত সুবিধা পাব। সেইকাৰণে মানে কি গোটেই প্ৰক্ৰিয়াটোৱে অৱশ্যে আপডেট কৰিব বিচাৰিছে। কথাখিনি ইমানেই থুলমূলকৈ মই জনাত, হয়তো আৰু অন্য কিবা বেলেগো ক'ব পাৰে, কিন্তু মই জনাত কথাখিনি ঠিক তেনেকুৱাই কথা। গতিকে আপোনালোকে এতিয়া ধৰক আমাৰ যিবিলাক ধৰণৰ স্পেচিয়েলি মই অসম আৰক্ষী বা অন্যান্য যিবিলাক ল'ৰা ছোৱালীয়ে কৈছোঁ হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেটত বা অন্যান্য কিবা যিবিলাক তোমাৰ শিক্ষিত ল'ৰা আছে তেওঁলোকে মানে কি ধৰি লওক আমাৰ অকল নৰ্মেলকৈ মানে গ্ৰেজুৱেশ্যনটো থাকে বা বেছিভাগে আচলতে, আৰু অসমীয়া মানুহৰ মানে কি সিমানখিনি পঢ়িবলৈ ধৈৰ্য নাথাকে বা বহুতে পঢ়িবও নিবিচাৰে, আৰু বেছিভাগ মধ্যবিত্ত মানুহৰ কাৰণে অলপ কষ্টও হয় বা সেইখিনি পঢ়িবৰ কাৰণে যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন হয়। ঠিক তেনেকুৱা মানে কি হয় সিমানখিনি নাযায়গৈ, কিন্তু কিছুমান মানে বাহিৰা কোম্পানী ধৰি লওক মাৰোৱাৰী সম্প্ৰদায় হওক বা বেংগলী মানুহ সম্প্ৰদায় হওক, মানে কি অন্যান্য বহুত সম্প্ৰদায়ৰ মানুহবিলাকে বহুতখিনি ডিগ্ৰী ল'ব বিচাৰে। আজিকালি অসমীয়া মানুহে বাৰু সেইবিলাক ডিগ্ৰী বিচাৰে,
এই কম্পিউটাৰ 3 বছৰ বা অত্যাধিকো বিচাৰে কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং অত্যাধিক মানে বিভিন্ন ধৰণৰ কিছুমান তাৰমানে আজিকালি ডিপ্ল'মা ল'ব বিচাৰে চব তেনেকুৱা কথা কাৰণে ডিপ্ল'মা অনুযায়ী কিছুমানৰ হেতুত মানে যেতিয়া আপুনি আপডেট কৰিব আপডেট কৰাৰ লগে লগে আপোনাৰ সুবিধা হয় হৈছে এইটো কথা নহয় যে আপুনিও যে আপডেট নকৰিব আৰু এটা কথা কি হ'ল অসম চৰকাৰ মানে কি হ'ল আজি তাৰিখত আপুনি যদি কয় হয়তো 20তকৈ বেছি চাগে নিবনুৱা আছে 20 লাখতকৈ অধিক নিবনুৱা আছে ঠিক তেনেকুৱা কথা আজি 1 লাখ নিবনুৱা 88,000 যিহেতু অসম আৰক্ষী ফালৰ পৰা মানে অসম চৰকাৰ ফালৰ পৰা নিযুক্তি দিবলৈ সক্ষম হ'ল ঠিক তেনে ক্ষেত্ৰত সেই 88,000 কিমান মানুহে তাত এমপ্লয়মেণ্ট অফিচত নামটোত মানে এণ্ট্ৰি হৈছে সেইটো এটা হিচাপ ওলাব সেইকাৰণে যিবিলাক মানুহে চাকৰি পালে তেওঁলোকে এমপ্লয়ড বুলি লিখিব আৰু যিবিলাকে চাকৰি নাপায় সেইসকল হ'ল আনএমপ্লয়ড বুলি তাত উল্লেখ থাকিব যিটো সেৱা হেতু যিটো ৱেবছাইট আছে ঠিক তো সেইটোৱে মানে চিষ্টেমটো আৰু বাকী আপোনালোকৰ অসম আৰক্ষীৰ কথা পুনৰ কওঁ শুনা পাইছোঁ যি কামাণ্ডোৰ POP আছিলে কামাণ্ডোৰ POPটো এতিয়া ডেটটো পষ্টপন কৰিছে 19 তাৰিখলৈ গ'ল বুলি কোৱা শুনিছোঁ আৰু তাৰো ডেটটো আগতে সৰু হৈ যায় আছিলে এতিয়া ক'ত মানে চিষ্টেমবিলাক আপডেট হৈ আছে ক'ত হয় আৰু লগতে 26 জানুৱাৰী যিহেতু গণৰাজ্য দিৱস গণৰাজ্য দিৱসতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বহুতখিনি ঘোষণা মানে ভাল খবৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে তাতোতকৈ ডাঙৰ কথা হ'ল 5 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীৰ ভিতৰত বিত্তীয় বাজেট আছে অসম চৰকাৰ তো বিত্তীয় বাজেটতে আপোনালোকে ধৰিব পাৰি বা মানে বুজি পাব যে অসম চৰকাৰৰ কি আঁচনি বা কি উন্নয়নৰ কাম কাজ হাতত লৈছে সেইখিনি গম পাব আৰু যিমানে যি নহওক আমি যিটো বিষয়ত আপোনালোকক মানে টপিকত আপোনালোকক ভিডিঅ' দিওঁ সেইটোৱে হ'ল মানে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি আহিছেনে নাই অহা বা অসম আৰক্ষী হওক বা অসম বন বিভাগৰে হওক সেইবিলাক কি হ'ব কি নহ'ব তো সেইবিলাকত আমাৰ মেটাৰ নপৰে তথাপিতো আপোনালোকৰ বিষয়টো মই আপোনালোকক উল্লেখ কৰিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে লগতে আৰু এটা কথা জনাওঁ প্ৰথম কথা হ'ল 19 তাৰিখে যদি আপোনালোকৰ কামাণ্ডো POP য'তে নাপাতক লাগিলে দেগাঁৱতে হওক বা তোমাৰ হেৰিয়তে হওক সৰুসজাই ষ্টেডিয়ামতে হওক তাত আপোনালোকৰ নিশ্চয় কিবা নহয় কিবা ভাল খবৰ পাব মই সেইটো আপোনাৰ আগত অৱগত কৰিছোঁ লগতে 26 জানুৱাৰী যিহেতু গণৰাজ্য দিৱস গণৰাজ্য দিৱসতো যথেষ্টকেইটা কথা উল্লেখ থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাত যেতিয়া ৰাজহুৱা ভাষণ কৰিব তাতো কথাখিনি আপোনালোকে শুনিবলৈ শুনা পাব আৰু লগতে 5 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে যি অসম চৰকাৰৰ বিত্তীয় বাজেট আছে তাৰ বিত্তীয় বাজেটতো যথেষ্টকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখনীয় কিছুমান বিষয় তাত উল্লেখ থাকিব যিকেইটা আমাৰ কাৰণে যথেষ্টখিনি মানে যিখিনি নিবনুৱা আছে নিবনুৱাখিনিৰ কাৰণে আশাৰ আৰু বাতৰি বুলি ধৰি ল'ব পাৰি তো কথাখিনি থুলমূলকৈ শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ তো কিবা থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব ৰিপ্লাই দিবলৈ চেষ্টা কৰিম চ' সকলোৱে ভালে থাকক সুখে থাকক তাৰে কামনা কৰিছোঁ ধন্যবাদ